বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এক উজ্জ্বল নাম আমাৰ নিজৰ অসম কন্যা উমা চেত্ৰী। তেখেতৰ এই ঐতিহাসিক সফলতাই অসম তথা ভাৰতীয় ক্ৰীড়া জগতলৈ এটা নতুন আশা, এটা নতুন অনুপ্ৰেৰণা আনি দিছে। বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ অন্যতম অংশীদাৰ হিচাপে উমা চেত্ৰীৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব। আমাৰ ৰাজ্যৰ, আমাৰ অসমৰ গৌৰৱ উমা চেত্ৰী। তেখেতৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু সংকল্পই আজিৰ জয়ৰ মূল চাবি। আমি সকলো অসমবাসীয়ে আজি গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দিত। আমি আশা কৰোঁ আৰু আমি বিশ্বাসী, অসমবাসীৰ মৰম আৰু দেশবাসীৰ আশীৰ্বাদেৰে উমাই ভৱিষ্যতে অধিক সফলতাৰে অসম তথা দেশমাতৃক গৌৰৱৰ অধিকাৰী কৰিব। তেখেতৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওক, আমাৰ অন্তহীন শুভকামনা। বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অংশীদাৰ হিচাপে অসমৰ কন্যা উমা চেত্ৰীয়ে গঢ়ি তুলিছে ইতিহাস। তেখেতৰ এই ঐতিহাসিক সফলতাই আজি গৌৰৱান্বিত কৰিছে সমগ্ৰ অসমক। উমা চেত্ৰীয়ে নিজৰ প্ৰতিভা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বিশ্বমঞ্চত ভাৰতীয় দলৰ সৈতে জয়ৰ পতাকা উৰাইছে। তেখেতৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে ৰাজ্যখনৰ ক্ৰীড়া জগতত এটা নতুন অধ্যায়ৰ সূচনা কৰিছে। অসমবাসীয়ে উমা চেত্ৰীক লৈ গৌৰৱ অনুভৱ কৰিছে। তেখেতৰ নাম আজি বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব। আমি আশা কৰোঁ, আমি বিশ্বাসী, অসমবাসীৰ মৰম আৰু দেশবাসীৰ আশীৰ্বাদেৰে উমা চেত্ৰী ভৱিষ্যতে অধিক সফলতাৰে অসম তথা দেশমাতৃক গৌৰৱৰ অধিকাৰী কৰিব। নিউজ ডেস্ক রিপোর্ট, ব্রহ্মপুত্র ভ্যালি নিউজ।